হেল্ল' এভৰিৱান, সকলোকে বহুত বহুত দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। লগতে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি দীপাৱলীৰ দিনা মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভিডিঅ'। মইনো কেনেকৈ দীপাৱলী চেলিব্ৰেট কৰিলোঁ আৰু অকণমান গাঁওখনৰ দৃশ্যও দেখুৱাবলৈ চেষ্টা কৰিম। দীপাৱলীৰ দিনা আমাৰ গাঁওখনো কেনেকুৱা লাগে, গতিকে ভিডিঅ'টো শেষলৈ চাব, স্কিপ নকৰিব। বেছি দেৰি নকৰোঁ, বেছি নবকোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেৱালী বুলি দিনটি মিঠাইৰে আৰম্ভ কৰিলোঁ আমি চাৰিওজনৰ মাজতে। ইয়াৰ পিছত আমি যাম কলপুলি পুতিবলৈ। আমাৰ দাদা এজনে কলগছ কাটি আনি আমাৰ নিজৰে কলগছ আনি লগাই দি আছে। আৰু ইয়াৰ পিছত মই যোগাৰ কৰিম চাকি। মই চাকি যোগাৰ কৰিছোঁ, অকণমান চাফা কৰি ৰ'দত দি দিম। আৰু নতুনবোৰতো আছেই, আগৰ পুৰণিবোৰ ইউজ কৰিছোঁ। তাৰপিছত মই আৰম্ভ কৰিম অতিকৈ প্ৰিয় কামটো হ'ল ৰংগোলী অঁকা। এইবাৰ অকণমান দিগদাৰ হ'ল, কাৰণ আমাৰ চোতালখনৰ যিটো পাকা কৰা আছে সেইটো অকণমান খৰখৰীয়া, মানে মিহি নহয়। অকণমান আঁকিবলৈ প্ৰব্লেম হ'ল, আৰু আঁকি থাকোঁতে বহুত বতাহ দি আছিল, সেয়ে গোটেই ফাকুৱাবোৰ মানে আঁকি থাকোঁতে বৰ ডিষ্টাৰ্ব হ'লোঁ। আৰু আঁকিলোঁ আৰু কিবাকৈ, ভাল বেয়াই। আপোনালোকে ক'ব চাই কেনেকুৱা লাগে। ৰংগোলীটো কিবাকৈ শেষ কৰিলোঁ। এনেতে আহিল দুপৰীয়া আলহী। এতিয়াতো ভাত বনাব যাব লাগিবই, গতিকে মই ভাত বনাব গ'লোঁ। একফালে মাংস আৰু আনফালে মই দালি বহাই দিছোঁ। আৰু সেইখিনি হোৱাৰ পিছত মই ইয়াতে অকণমান চালাডৰ কাৰণে তৈয়াৰী কৰি আছোঁ। মোৰ চালাড হৈ গ'ল। ইয়াৰ পিছত মই অকণমান পটল ভাজিলোঁ, তাৰপিছত পাপৰ, আৰু এইখিনি দালি, পাপৰ, মাংস চব ৰেডি হৈ গ'ল। এয়া মোৰ দুপৰীয়াৰ সাজ। ইয়াৰ পিছত মোৰ ভণ্টি এটা ৰংগোলী আঁকিব গ'লে। তাই প্ৰত্যেকবাৰে আঁকেই এটা, তাই এটা মই এটা। তাই ৰংগোলীটো আঁকিলে, আৰু মই এইখিনি সময়ত অকণমান হিয়া কাটি আছোঁ। হিয়া মানে শলিতা, আমাৰ ইয়াত হিয়া বুলি কওঁ। এইকেইজনী বৌকেইজনী আঁকি আছে নিজৰ নিজৰ কলপুলিৰ তলত। আৰু এইজনী মাইনাজনী মোক অকণমান সহায় কৰি দিছে চাকিবোৰ হেৰি কৰাত। আৰু এইখিনি মই এনেই দেখুৱাই দিছোঁ এপাক আমাৰ ৰাস্তালৈ। আৰু ভণ্টি ঝাৰু দি আছে। ফাইনেলি গোটেইখিনি কাম হৈ গ'ল। ভণ্টি কিবা কিবি আঁকি আছে, তাইৰ মানে আৰু দেৱালীৰ দিনাখন এনেকৈ আঁকিয়ে খেদাই দিয়া তাই। তাৰপিছত মই গধূলি চাকিৰ যোগাৰ কৰিব আৰম্ভ কৰিলোঁ। ভণ্টি আৰু মই, আৰু ভাইটিও দিছে সহায় কৰি। বহুত কেইঘৰ চাকি হৈ গ'ল। শেষত মানে কাষৰ বৌহঁতে আহি জ্বলাব লগা হ'ল, মই মানে ঢুকিয়ে নাপালোঁ। এতিয়া সন্ধিয়া হৈ গ'ল, আৰু আমি ভণ্টি আৰু মই মিলি গোটেইফালে চাকিবোৰ দি যাম এটা এটাকৈ। বৌহঁতেও হেল্প কৰিলে। বহুতবোৰ চাকি মই আগতে কৈছিলোঁৱেই, সিহঁতে নহ'লে আজি মই ঢুকিয়ে নাপালোঁহেঁতেন। চব কেইজনীয়ে কণমানি মোক সহায় কৰিলে। এইটো মোৰ পাপাৰ মূৰ্তি হয়, আৰু অন্যবাৰৰ দৰে এইবাৰো ধুনীয়াকৈ সজালোঁ পাপাৰ ঠাইখিনি।
এবাৰ মই আমাৰ ঘৰৰ পৰিৱেশটো ৰাস্তাৰ পৰা দেখুৱাই কৈছোঁ এইটো পাপাৰ মূৰ্তিটো তাৰপিছত এইটো বৌ আৰু বৌৰ কণমানি কেইজনী আৰু এইটো ভাইটিয়ে চাকি জ্বলাই আছে আৰু এইটো ভণ্টিৰ ৰংগলীটো খুব ধুনীয়া হৈছে তাৰপিছত আছে মোৰ ৰংগলীটো এইটো মোৰ ৰংগলী আৰু এইখিনি অলপ চলকৈ আমি দেৱালী পালন কৰিলোঁ কেনেকৈ লাগিছে জনাব আপোনালোকে এতিয়া আমি যাম অকণমান ফুৰিবলৈ গোটেইকেইজনীয়ে আৰু গাঁৱৰ লগৰ কেইজনীমান আছে এতিয়া আপোনালোকে দেখিবলৈ পাব আমাৰ গাঁৱৰ দেৱালী কেনেধৰণে পালন কৰিছে আৰু কিমান ধুনীয়াকৈ সজাইছে নিজৰ নিজৰ ঘৰবোৰ চাই যাওক আৰু চাই থাকক ভিডিঅ'টি মই দেখুৱাই যাম खुशियां छाएगी बहार में हैप्पी दिवाली আৰু এইজনী হৈছে মোৰ মৰমৰ মা আৰু মায়ো ফুলজাৰি নজ্বলাকৈ থাকিব নোৱাৰিলে আৰু লগতে আমিও এপাত ফুলজাৰি জ্বলালোঁ বেছি অনা নাছিলোঁ মাত্ৰ দুপেকেট আনিছিলোঁ ভাইটিয়ে আধা মাৰিলে আৰু মোৰ ভাগত মাত্ৰ এপাত পৰিলে रोशनी लाई जिंदगी गाई खुशियां ही आई होगा ये नया आसमान ये ज़मीन हम तुम मिलकर लाएंगे वो दुनिया यही हैप्पी दिवाली গতিকে আজিৰ ভিডিঅ'টিত মই আপোনালোকক দেখুৱালোঁ মইনো দিৱালী কেনেকৈ পালন কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাব যদি ভিডিঅ'টি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাই বাই বাই হেপী দিৱালী